Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দীপালিছ কুকিং এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এয়া মচুৰ দালি বন্ধা কবিৰ খাৰ। মানে মই আগতে খাই পোৱা নাই, আজি প্ৰথমবাৰ বনাই খাম। এনেকৈ কিছুমান ভিডিঅ' দেখিছোঁ খাৰ মানে এনেকৈ খাৰ বনাই বহুত ভাল লাগে বোলে খাই। আজি খাৰ খাই ময়ো ভাল পাওঁ, কিন্তু তথাপিতো আজি এনেকৈ বনালোঁ আৰু বহুতে ভাল লগা হৈছিলে খাবলৈ। আপোনালোকে এবাৰ বনাই খাই চাবচোন। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এয়া মই বন্ধাকবিখিনি কাটি ল'লোঁ, দালিখিনিও ধুই লৈছোঁ ভালকৈ। বন্ধাকবি ডাঙৰ বাতিৰে এবাতি লৈছোঁ, দালিখিনি নিজৰ জোখমতে ল'ব। আৰু এইফালে আদা, নহৰু আৰু এটা কেঁচা জলকীয়া এনেকৈ থেতেলিয়াই লৈছোঁ। জলকীয়া বেছি খালে বেছি দিব পাৰে, আমাৰ ঘৰত জলকীয়া বেছি নাখায়, সেইকাৰণে মই কমকৈ দিছোঁ জলকীয়া। এইখিনি এতিয়া ভালদৰে থেতেলিয়াই ল'লোঁ। এইফালে মই এটা কেৰাহী বহালোঁ। আকৌ কেৰাহীটো গৰম হ'ব দিলোঁ। দি পেলাই ইয়াতে মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হ'লে আমি মছলাখিনি ভাজিম। মছলা মানে পিঁয়াজ আছে আৰু এই আমি থেতেলিয়াই থোৱা মছলাখিনি। তেলখিনি গৰম হ'ল, এতিয়া ইয়াতে কটা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া ইয়াতে আদা, নহৰু আৰু জলকীয়া থেতেলিয়াখিনি দি দিলোঁ। বহুতে তেজপাতো দিয়ে, তেজপাতো দিব পাৰে, মই তেজপাত দিয়া নাই। এইখিনি অকণমান সময় ভাজি ল'ম ৰঙচুৱা কৰি। এতিয়া ইয়াতে বন্ধাকবিখিনি দি দিলোঁ, কটা বন্ধাকবিখিনি আৰু দালিখিনিও দি দিলোঁ। দালিখিনি ভালদৰে ধুই লোৱা আছিলে, ভালদৰে ধুই পেলাই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম মিক্স কৰি। এইখিনিতে এতিয়া অলপ খাৰ দি দিছোঁ, এয়া 2 চামুচমান হ'ব খাৰ। খাৰখিনি কলৰ খাৰ হয়। অকণ ভালদৰে মিক্স কৰি দিছোঁ। এটা আন্দাজমতে নিমখ দিছোঁ। নিমখটো একদম চাই দিব লাগিব, কাৰণ খাৰৰ
খাৰৰ তৰকাৰীত বা খাৰৰ আঞ্জাত নিমখটো অকণ পটককৈ বেছি হৈ যায়, সেইকাৰণে মই প্ৰথমতে অকণমান দিছোঁ, পিছত আকৌ চাই পেলাই দিম যদি দৰকাৰ হয়। এতিয়া আকৌ ভালদৰে মিক্স কৰি দিলোঁ। এতিয়া মই ঢাকি কম জুইত অলপ মানে মিডিয়াম ফ্লেমত ৰাখি কম জুইত বনাম। এতিয়া ইয়াত অলপ পানী দি দিলোঁ। পানীটো একেবাৰে বেছিকৈ দিব নালাগে, অলপ দিছোঁ, আধা কাপমান দিছোঁ। এইখিনি সিজিব দিম ভালদৰে ঢাকন মাৰি।